নমস্কাৰ বন্ধুসকল, আপোনালোকে চাগে আগতে পুনৰ্জন্মৰ কাহিনী বহুবাৰ শুনিছে বা দেখিছে বা চাইছে, কিন্তু আজি মই আপোনালোকৰ সন্মুখত যিটো পুনৰ্জন্মৰ কাহিনী ক'বলৈ গৈ আছোঁ, সেই কাহিনীটো আচলতে প্ৰমাণিত আমেৰিকাৰ স্থিত ভাৰ্জিনিয়া ইউনিভাৰ্চিটিৰ যিসকল পুনৰ্জন্মৰ ওপৰত এক্সপাৰ্ট আৰু বৈজ্ঞানিক বিশেষজ্ঞসকলে আহি পেলাই এইটো মোহৰ লগাই থৈ গৈছে। মানে এইটো যে এটা সঁচা পুনৰ্জন্মৰ কাহিনী, এইটো 1985 চনতেই মোহৰ লাগি গৈছে। আৰু পৃথিৱীত এইটোৱে একমাত্ৰ এনেকুৱা এটা কাহিনী যিটো বৈজ্ঞানিকসকলে আৰু জনম বিভাগৰ বিশেষজ্ঞসকলে বৈজ্ঞানিকসকলে যিটো স্বীকৃতি দিছে যে এইটো সঁচাকৈ এটা পুনৰ্জন্মৰ কাহিনী হয়। কাৰণ দেৰি নকৰি আহক আমি কাহিনীটোৰ ফালে আগবাঢ়োঁ। এয়া উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ কথা। সেই গাঁওখনৰ নাম হৈছে শ্বৰীফপুৰা। শ্বৰীফপুৰাত এহাল পতি পত্নীয়ে বাস কৰিছিল আৰু তেওঁলোকৰ এজনী ছোৱালী সন্তান জন্ম হৈছিল, যাৰ নাম আছিল সুমিত্ৰা। সেই গাঁওসকলৰ লোকসকল দৰিদ্ৰ আছিল আৰু সকলো শিক্ষা দীক্ষা স্কুল কলেজ সকলো ফালৰ পৰা পিছপৰা আছিলে। এখন গাঁও আছিলে আৰু সেইখিনি সময়ত এয়া 1700 শতিকামানৰ কথা। যিহেতু সেইখিনি সময়ত তুলনামূলকভাৱে গাঁও ঠাইবোৰ বহুত পিছপৰা আছিলে আৰু যাৰ সূত্ৰে গাঁৱৰ গাৰ্জেনবিলাকে মুখিয়ালবিলাকে বা ঘৰ চলাই থকা মানুহজন সেই গাঁওখনৰ পৰা গৈ দিল্লীত গৈ কাম কৰি পেলাই ঘৰ চলাই থাকিবলগীয়া হয়। আৰু যেতিয়া সুচিত্ৰা সৰু হৈ আছিলে, কেইবছৰমানৰ ভিতৰতে মাক ঢুকাই থাকিলে। তাৰপাছত উপায় নাই, বাপেকটো কাম নকৰিলে সিহঁতৰ ঘৰৰ সংসাৰ নচলে, গতিকে বাপেকো বাহিৰত যাবলগীয়া হয়। সেয়ে কি কৰিলে, বাপেকে সেই সুমিত্ৰা নামৰ সৰু ছোৱালীজনীক তেওঁৰ নিজৰ সখীয়েক সম্বন্ধীয় এজন মানুহৰ ঘৰত দূৰৰ গাঁওখনত থ'লে। বাপেক থাকে বাহিৰত আৰু তাই থাকে সেই তাৱেকৰ ঘৰত। তেনেকৈ দিন পাৰ হ'ল। ক'বলৈ গ'লে সুমিত্ৰা সৰুৰ পৰাই অকলশৰীয়া আছিল, কাৰণ খুব কম বয়সতে মাকক হেৰুৱালে আৰু দেউতাকৰ পৰা সদায় দূৰত থকা এটা বিচ্ছেদ, আৰু এই অকলশৰীয়া অনুভৱ লৈ তাই ডাঙৰ দীঘল হ'ল। আৰু তাই যেতিয়া 13 বছৰ হ'ল, 13 বছৰ বয়সত সেই মানুহঘৰে যিঘৰ মানুহত ৰাখিছিলে, সেই মানুহঘৰে 13 বছৰ বয়সত তেওঁক এজন ল'ৰালৈ বিয়া দিলে। ল'ৰাজনৰ নাম আছিল জগদীশ সিং। জগদীশ সিং নামৰ এজন ল'ৰালৈ বিয়া দিলে। কিছুদিন একেলগে থকাৰ পাছত তাই আকৌ অকলশৰীয়া কৰিল। মানে সেই জগদীশ সিঙো একেই শ্ৰমিক আছিলে, কাম কৰি মাক বাপেক আছিলে যিহেতু, আৰু বিয়াও পাতিলে, গতিকে সংসাৰ চলাবৰ কাৰণত কাম কৰিবলগীয়া হ'ল। তেওঁ আকৌ দিল্লীলৈ গুচি আহিল, চাকৰিৰ কাৰণে গুচি আহিল। সেই সূত্ৰে তেওঁ আকৌ অকলশৰীয়া হৈ পৰিল। যিহেতু গাঁও বা সেইখিনি সময়ৰ মানুহ শাহুৱেকৰ লগত বোৱাৰীবিলাকৰ ইমান টাৰ্মছ নাথাকে, গতিকে তাই সেই স্বভাৱগতভাৱে আকৌ অকলশৰীয়া হৈ থাকিল। কিন্তু এতিয়া সৌভাগ্যক্ৰমে তাইৰ জীৱনলৈ এটা ল'ৰা সন্তান আহিল। ল'ৰা সন্তানটো পাই তাই বহুত সুখী, কাৰণ তাই গোটেই জীৱনটো অকলশৰীয়াকৈ কটালে। কমচে কম এতিয়া একেলগে সদায় 24 ঘণ্টাই বা সকলো সময়তে একেলগে থাকিব পৰাকৈ কোনোবা এজন সংগী বিচাৰি পালে, আৰু তাই বহুত সুখী। আৰু তাই যেতিয়াই কাম বন কৰি নাথাকে, তাই কাম বন নকৰাকৈ যিমান সময় থাকে, গোটেইখিনি সময় তাই সেই ল'ৰাটোক এনিটাইম বুকুতে সোমাই লৈ থাকে, ইমানেই ভাল পায়। তেনেকৈ 5 মাহ পাৰ হ'ল। এদিন কি হ'ল, সুস্মিতাই, আপোনালোকে হয়তো জানেই যে সেইখিনি সময়ত গাঁওবোৰত এটাই কুঁৱা থাকে আৰু সকলোৱে তাৰ পৰাই পানী আনে। আৰু পানী আনিবৰ কাৰণে দুপৰীয়া ভাত পানী খাই ওলাই গ'ল। এফালে কলহ, এহাতে কলহ, এহাতে সেই 5 মহীয়া ল'ৰা সন্তানটোক লৈ তাই গৈ পানী আনিলে। আনি অলপ দূৰ অহাৰ পাছতেই অলপ মানুহে এটা চিঞৰ শুনি ঘূৰি চালে, দেখিলে যে সুমিত্ৰাই কি হৈছে, তাই কলহটো মাটিত বাগৰি পানীখিনি পৰি গ'ল আৰু হাতখন এনেকৈ ওপৰলৈ আকাশৰ ফালে কৰি পেলাই এনেকৈ পিছফাললৈ হাতকেইখন আঙুলিকেইটা এনেকৈ বেকা কৰি দিছে, আৰু চকুকেইটা এনেকৈ ঘূৰি আছে, চকুকেইটা এনেকৈ পূৰা ঘূৰি আছে। তাৰপাছত দাঁতে মানে এনেকৈ কটকটকৈ দাঁত পূৰা বুজিছে, আৰু মানে কষ্টৰে জোৰেৰে উশাহ লোৱা শব্দ ওলাইছে। মানুহে কি হ'ল বুলি আহি দেখিছে, মূৰ্তিৰ নিচিনাকৈ এনেকৈ তাই খাৰা হৈ আছে, চকুকেইটা এনেকৈ ঘূৰি আছে, দাঁতে কটকটকৈ বাজি আছে, দীঘলকৈ ঘন উশাহ লৈ আছে। আহি মানুহবিলাকে আগুৰি দেখেচোন এটা বৃহৎ ৰূপ। যিহেতু গাঁৱলীয়া মানুহ আৰু সেই সময়ৰ মানুহে ওচৰলৈ যাবলৈ ভয় কৰা নাই, কাৰণ তাইৰ ৰূপটো মানে বিকৃত ৰূপ এটা। মানুহে ভাবিলে ডাইনীয়ে পালে নেকি, ডাইনী নেকি এজনী। কোনো ওচৰলৈ যাব সাহস কৰা নাই। সকলোৱে মাত দিছে, চিঞৰিছে, ঐ কি হ'ল। কিন্তু তাই নিশ্চুপ। তাই একেটা পজিশ্যনতে হাতফালে মানে এনেকৈ হাতখন ওপৰলৈ দাঙি পিছফালে এনেকৈ আঙুলিকেইটা দি চকুকেইটা এনেকৈ ঘূৰি থাকে, আৰু দাঁতে কটকটকৈ বাজি থাকে আৰু উশাহ লৈ থাকে। কোনো ওচৰলৈ যাব সাহস কৰা নাই তাইৰ ৰূপটো দেখিবলৈ, মানে ডাইনী।
আৰু এইখিনি সময়ত মানুহবিলাকে বিশ্বাস কৰে ডাইনী। আজিকালিও এতিয়াও অৱশ্যে বিশ্বাস কৰা মানুহ আছে ডাইনী। গতিকে তেনেকৈ 5 মিনিট থকাৰ পাছত তাই সম্বিত ঘূৰাই পালে। আৰু তাই মানে কি সম্বিত কেনেকৈ ঘূৰাই পালে 5 মিনিট পাছত, এনেও পালে হয় চাগে। পোৱালিটো যিটো 5 মহীয়া ল'ৰাটোক তাই লৈ আছিলে, তাই মানে ইমান জোৰে চেপি ধৰিছে যে ল'ৰাটোৱে কান্দিছে। তেতিয়া তাই সাৰ পাই দেখে বা তাই সম্বিত ঘূৰাই পাই দেখে ল'ৰাটোৱে কান্দি আছে আৰু অলপ পানী বাচনটো পানী পৰি আছে। তাতে ঘূৰি চাই দেখে চবফালে চাই যে তাইক চবেই চাই আছে। তাই গম পাইছে যে কিবা এটা হ'ল। তাৰপিছত তাই সুধিলে কি হ'ল, কিন্তু মানুহে কথাটো ক'বলৈ ভয় খালে, কাৰণ মানুহে অলৰেডি ভুল ধাৰণা এটা লৈ লৈছে যে তাই হয়তো ডাইনী চাইনী লম্ভিছে কিবা। সেইটো কাৰণে তাই কোনো নক'লে, নাই দে একো নাই বুলি ক'লে। তাইও বোলে ক'ব বিচৰা নাই বুলি যেতিয়া গম পালে, তাই কি কৰিলে ধমাধম ফটাফট পানীখিনি লৈ আকৌ ঘৰলৈ কোবাকুবিকৈ গুচি আহিল। গ'ল কথা গুচিল। এনেকৈ 5-6 দিনমান যোৱাৰ পাছত এদিন এনেকৈ তাই পাকঘৰত কাম কৰি থাকোঁতে সেইদিনাখন যেনিবা তাই ল'ৰাটোৰ লগত নাই, ল'ৰাটো শাহুৱেকৰ লগত আছিলে। ঠিক একেটাই কথা, এবাৰ যেনিবা 2খন হাত ওপৰলৈ কৈ গ'ল, এনেকৈ পিছফালে এনেকৈ দি পেলাই মানে ষ্টেচু নিচিনা হৈ যায়, মানে মূৰ্তি নিচিনা ৰৈ যায়। চকুকেইটা এনেকৈ পূৰা ঘূৰি থাকে, দাঁতে এনেকৈ খটখটকৈ বাজে আৰু দীঘল উশাহ লয়। তাই যেতিয়া দীঘলকৈ উশাহ লোৱা দাঁতৰ শব্দ শুনি পেলাই শাহুৱেক দৌৰ মাৰি আহিবলৈ দেখে। এইটো আচৰিত অৱস্থা। শাহুৱেকৰ ওচৰলৈ যাবলৈ ভয় কৰিছে, কাৰণ এনেকুৱা এটা অৱস্থা আগত তেনেকুৱা মানুহক দেখা নাই। সাধাৰণতে সেইখিনি সময়ত মানুহ 1700-1800 শতিকাৰ মানুহ, গাঁৱলীয়া মানুহ, পঢ়া শুনা নাইকিয়া, শিক্ষিত মানুহ, তেনেকৈ ভয় খাবই, সাধাৰণ কথা। সেইদিনাখনো ঠিক তেনেকৈ 5 দিনমানৰ পাছত তাই আকৌ ভাল হৈ গ'ল। ঘৰকে সোধে কি হ'ল। তাই কৈছে মই একো গম নাপাওঁ। তই এনেকুৱা কৈছে গম পাওঁ নে? কৈছে নাপাওঁ। তাৰপিছত কথাটো এনেকৈ আকৌ এদিন হ'ল, তেনেকৈ এদিন গিৰিয়েকে গম পালে। এদিন গিৰিয়েক মানে কামৰ পৰা ঘূৰি আছিল, গিৰিয়েক থাকোঁতে এদিন তেনেকুৱা হ'ল। তেতিয়া গিৰিয়েকে গম পালে। পিছতে তাইক সোধে তুমি একো গম নোপোৱা? নাপাওঁ গম। তেনেকৈ বাৰে তাই 4-5 বাৰমান জীৱনত তেনেকুৱা ঘটিলে। আচলতে মই কথাটো লাষ্ট কেতিয়া হৈছে মানে এদিন মানে কি হ'ল, এটা ডাঙৰ ঘটনা এটা ঘটিলে 1985 16 জুলাই 1985ত। তাই এদিন কি হ'ল, ঠিক তেনেকৈ পাকঘৰত কাম কৰি থকা অৱস্থাত তেনেকৈ তাই সেই যিটো হয়, চকুকেইটা ঘূৰি থাকে, হাতকেইখন ওপৰলৈ কৰি পেলাই এনেকৈ পিছফাললৈ আঙুলিকেইটা কৰি দিয়ে, দাঁতকেইটা কটকটকৈ বাজি থাকে আৰু দীঘলকৈ উশাহ লয়। সেইদিনাখন তাই কিবাকিবি ডাইলগ ধেৰ কৈ আছে, কিন্তু একো বুজি পোৱা নাযায়, অবুদ্ধ। কিন্তু শেষ হোৱাৰ আগে তাই 5 মিনিটটো শেষ হোৱাৰ আগে তাই এটা ডাইলগ সকলোৱে শুনিছে বা গিৰিয়েকে স্পষ্টকৈ শুনিছে। সেইটো হৈছে যে আজিৰ পৰা 3 দিন পাছত মই মৰিম, যে আজিৰ পৰা 3 দিন পাছত মোৰ মৃত্যু আছে বুলি কৈ তাই আকৌ আগৰ নিচিনা নৰ্মেল হৈ গ'ল। তাৰপিছত তাইক পানী চানী খাবলৈ দি গিৰিয়েকে বহাই লৈ সুধিলে যে তুমি আজি এতিয়া আকৌ এনেকুৱা কৰিলা? কৈছে অঁ হয় নেকি, আচ্ছা তুমি সঁচাকৈ তোমাৰ একো তুমি কিবাকিবি কৈ আছিলা, তোমাৰ এইবিলাক মনত আছেনে? কৈছে নাইচোন মনত। কি কৈছিলোঁনো মই? তুমি 3 দিন পাছত মোৰ মৃত্যু আছে বুলি ভৱিষ্যতবাণী কৈছা, তোমাৰ মনত আছেনে? কৈছে কি কোৱা? তাইও ভয় খাইছে, তাইতো কাৰণ নাজানে তাই কি কৰি থাকে সেইখিনি সময়ত। সেই 5 মিনিট তাই একো গম নাপায় কি হয়। তাৰপিছত ঘৰৰ মানুহ বিৰাট চিন্তাত পৰিলে আৰু গোটেই গাঁৱত কথাটো বিয়পি গ'ল যে তাই ভৱিষ্যতবাণী কৰিছে, এনেকৈ 3 দিনৰ পিছত তাইৰ মৃত্যু আছে। আৰু গোটেই গাঁৱত অলৰেডি তাই এইটো বেমাৰৰ কথা গমেই পাইছে, তাইক চবে ডাইনী বুলি ভাবি থাকে, ডাইনীয়ে লম্ভা বুলি ভাবে। তাৰপিছত চিন্তাত পৰাৰ লগে লগে কি কৰিলে গিৰিয়েকে বা তাই দুইটাই আলোচনা কৰি পেলাই যে যিহেতু তোমাৰ 16 জুলাইত তাই ভৱিষ্যতবাণী কৰিছে 3 দিনৰ পাছত তাইৰ মৃত্যু আছে, মানে 19 জুলাইত তাইৰ মৃত্যু আছে। 19 জুলাইৰ দিনাখন তাইৰ যিবিলাক কাৰণত তাইৰ মৃত্যু হ'ব পাৰে সেইবোৰ কাম তাইক কৰিবলৈ মানা কৰা হৈছে। যেনে পাকঘৰত সোমাই ভাত বনাবলৈ মানা কৰিছে, কাৰণ জুই লাগি মৰিব পাৰে। ক'ৰবালৈ ওলাই যাবলৈ মানা কৰিছে, পুৰি পেলাই মৰিব পাৰে। পানী আনি কুঁৱাত পৰি মৰিব পাৰে। যিমানবিলাক তেনেকুৱা ধৰণৰ কাম আছে বা তাই মৰাৰ চান্স আছে, তেনেকুৱা ধৰণৰ কামবোৰৰ তাইক বিৰত থাকিবলৈ দিয়া হ'ল। ঠিক তেনেকৈ আহি 19 জুলাই পালেহি। 19 জুলাই ৰাতিপুৱাটো পাৰ হ'ল, দুপৰীয়া পাৰ হ'ল, একো হোৱা নাই। দুপৰীয়া পাৰ হৈ আবেলি যেতিয়া সাঁজ লাগিছে, তেতিয়া ঘৰৰ মানুহে অলপ নিশ্বাস লৈছে যে নাই তাইৰ ভৱিষ্যতবাণীটো চাগে আৰু অলপ সময়হে আছেগৈ, তাই চাগে ভৱিষ্যতবাণীটো মিছা হ'ব। তাই ঘৰত ৰুমত সোমাই গৰম লাগিছে, বাহিৰলৈহে যাব নোৱাৰোঁ নেকি বোলো, হেৰি দে এবাৰ দৰ্জা মুখতে ৰওঁ। তেনেকৈ তাই দৰ্জা মুখতে ৰ'ল, বতাহ বলি থকাৰ কাৰণে, বতাহ লাগিছে, ভাল লাগিছে। তেনেতে তাই এজনী বৰ আপোন বান্ধৱী, বৰ ভাল লগা তাই এজনী বেষ্ট ফ্ৰেণ্ড এজনী ৰাস্তাৰে পাৰ হৈ গৈছে। তেতিয়া মাত দিলে ঐ ক'লৈ যাওঁ, ক'ত গৈছিলি, কি কথা, কি খবৰ, এনেকৈ সোধা-সুধি হ'ল। তাই এনেকৈ কথা পাতি মানে তাই বদলি মুখ পালেগৈ, তাইৰ ওচৰতে ৰৈ কথা পাতি আছে। এনেকৈ তাইও সুধিছে তোৰ এইবিলাক কি শুনিছোঁ, তই ইমান হাত্তা কাটা ভাল ছোৱালীজনী, তোৰ কি হয়? কৈছে ময়ো নাজানো দে, এইবিলাক চিন্তা নকৰিবি দে, একো নহয় দে এইবিলাক আৰু
মই নিজে নাজানো। এনেকৈ পাতি থকা অৱস্থাতে তাই কি হ'ল, এইবাৰ অলপ বেলেগ। এইবাৰ কি হৈছে, তাই এবাৰ দাঁতে কটকট কৰা নাই আৰু চকুকেইটা পাক মৰা নাই, চকুকেইটা এনেকৈ ঘূৰি থকা নাই। এবাৰ তাই কি হৈছে, এনেকৈ ফিজ হৈছে, ষ্টেচু এটা মূৰ্তি নিচিনাকৈ এটা হাতকেইখন ওপৰলৈ কৰিছে, কৰি তাই একদম স্থিৰ হৈ ৰৈ আছে এটা মূৰ্তিৰ দৰে। তাৰপিছত তাই অলৰেডি সখীয়েকজনীয়ে গম পায় যে তাইৰ ভৱিষ্যতবাণী আজি তাই মৰা তাৰিখ, তাই নিজে ভৱিষ্যতবাণী কৰি থৈছে। গতিকে তাই কি হ'ল মাত বোল নাই। চিঞৰ বাখৰ হোৱাৰ লগে লগে গিৰিয়েক আহিল, শাহুৱেক আহিল, তাইক লৈ গ'ল। তাৰপিছত গাঁৱৰ যিজন বৈদ্য আছে, বৈদ্যজনক মানে বেজ আৰু বৈদ্য, সেইবিলাক উত্তৰ প্ৰদেশৰ মানুহবিলাকে বৈদ্য বুলি কয়। তেতিয়া ডক্তৰ নাছিল, কথা নাছিল, চিকিৎসালয় নাছিল, তেতিয়া বৈদ্যবিলাকে সকলো চোৱা চিতা কৰিছিলে বেমাৰ আজাৰ হ'লে। তাৰপিছত বৈদ্য আহি পেলাই পালচ চালে, উশাহ চালে, সকলো চালে, চাই পেলাই গম পালে যে তাই মৰিলে। মৰি বুলি ডিক্লেৰেশ্যন দি পেলাই বৈদ্য গুচি গ'ল। গাঁৱৰ মানুহ কান্দা কুটা হুলস্থুল লাগিল, গাঁৱৰ মানুহ শোক জতাবৰ কাৰণে আহিলে, সমবেদনা জনাবৰ কাৰণে গাঁৱৰ মানুহ চোতাল ভৰিলে, পদূলি ভৰি আছে। তাৰপাছত সেইখন গাঁৱত এটা নিয়ম আছে, কি মাইকী মানুহ যিহেতু সধবা মাইকী মানুহ, বিয়া হৈ যিহেতু এজনী গিৰিয়েক জীয়াই আছে, গিৰিয়েক জীয়াই থকাৰ কাৰণে তাইক মানে কি হয়, জ্বলোৱাৰ আগতে মানে তাইক শৃংগাৰ কৰা হয়, মানে সেন্দুৰ দিয়া হয়, তেল টেঙা বা সোণৰ পাতা যিবিলাক কৰিব লাগে, এজনী মাইকী মানুহৰ যিখিনি প্ৰসাধানিক যিখিনি শৃংগাৰ বুলি কয় আৰু সেইখিনি কৰি আছে। তাৰপিছত মতা মানুহবিলাকে তাত চাঙিত খৰি চিতা সজোৱাত ব্যস্ত। 45 মিনিট হ'ল, তাইৰ মৃত্যু হোৱাৰ 45 মিনিট পাছত যিখিনি মহিলা মানুহে তাইক শৃংগাৰ কৰি আছিলে, সেইখিনি মানুহে চিঞৰ বাখৰ কৰি পেলাই ৰুমটোৰ পৰা ওলাই আহিছে। চিঞৰ বাখৰ কৰি পেলাই যেতিয়া ৰুমটোৰ পৰা ওলাই আহিছে, চব মানুহ আচৰিত হ'ল, কি হ'ল বুলি কৈ আগুৱাই গৈ সোধাত তেওঁলোকে ক'লে যে তাই সেই চকুকেইটা পূৰা পাককৈ ঘূৰিছে, মেলি পেলাই চকুকেইটা মুদা চকুকেইটা পাককৈ মেলি পেলাই ঘূৰিছে, আৰু মেলি পেলাই পাককৈ ঘূৰিছে, আৰু দাঁতকেইটা কটকৈ বাজিছে, আৰু ঘনকৈ উশাহ লৈছে। মৰা মানুহজনীয়ে তেনেকুৱা কৰিলেতো মাইকী মানুহে ভয় খাবই। গুচি আহিল, গৈ হয় দেখে তাইতো সাৰ লগে লগে বৈদ্যক মাতা হ'ল। বৈদ্য আহিল আহি পেলাই চাই পেলাই দেখে, ক'লে যে তহঁতৰ দুখৰ দিন নকলিল, তহঁতৰ ভাল খবৰ যে তাই 45 মিনিট মৃত্যুৰ পাছত তাই আকৌ জীয়াই উঠিছে। তাৰপিছত গিৰিয়েক আহি ক'লে যে তুমি চিন্তা কৰিব নালাগে, তুমি কান্দা কটা বন্ধ কৰা, তোমাৰ স্ত্ৰী, তোমাৰ পত্নী এতিয়া সুস্থ আৰু জীয়াই আছে, যোৱা। গিৰিয়েক দৌৰি গৈ তাইক সাৱটি ধৰিছে। তাৰপিছত তাই আচৰিত হৈ পেলাই এনেকৈ তাক চাই পেলাই দেখি পেলাই তাইক জোৰে ঠেলা এটা মাৰি দিছে, ইফালে তাক চিটিকি পৰিছেগৈ। গিৰিয়েক আচৰিত, কিয় চিটিকি গৈছে? তাই কৈছে, তুমি মোক কিয়, আপুনি কোন হয়, মোক কিয় ধৰিছে? তুমি বেলেগৰ মাইকী মানুহজনীক কিয় এনেকৈ গাত পৰায়াম অৰত, মানে বেলেগৰ তিৰোতা মানুহ এজনীক কিয় তুমি সাৱটি ধৰিছা? আপুনি সাৱটি ধৰিছে। তাৰপিছত কৈছে, কিয়, মই তোমাৰ হাজবেণ্ড। কৈছে, কোন, মই চিনি নাপাওঁ আপোনাক। তাৰপাছত মায়েকে কৈছে, আমাক চিনি পাইছে নাপায়। গাঁৱৰ সখীয়েকজনী আহি পেলাই কৈছে, যিজনী সখীয়েকৰ লগত কথা পাতি থাকোঁতে তাইৰ মৃত্যু হৈছিল 45 মিনিটৰ কাৰণে, সেইজনী সখীয়েকক তাই চিনি নাপায়। আনকি তাই নিজৰ যিটো বুকুৰ আপোন, যিটো বুকুতে লৈ থকা সন্তানটোকো তাই চিনি নোপোৱা। কি আচৰিত! আকৌ বৈদ্যক মাতিব গ'ল। বৈদ্য আহি পেলাই আকৌ চাই চিতি কয় যে তাই কিবা এটা মানসিক কষ্ট পাইছে, হয়তো এইটো ঘটনাৰ কাৰণে 45 মিনিটৰ মৃত্যুৰ পাছত তাই হয়তো মেমৰিটো লছ হৈছে, তাইক আৰামত থাকিব দিয়ক, কোনো ডিষ্টাৰ্ব নকৰিব, তাই হয়তো ভাল হ'ব, টাইম দিয়ক তাইক। সেইবুলি কৈ বৈদ্য গুচি গ'ল। কথামতে কাম। এনেকৈ এদিন দুদিনকৈ 3 মাহ পাৰ হ'ল, তাই কাকো চিনি নোপোৱা হ'ল, কাকো চিনিবলৈ তাই অগ্ৰাহ্য কৰিছে, কাকো তাই চিনি নাপাওঁ। বহুতে চেষ্টা কৰিছে, কিন্তু মোক তাই কোনো কাৰণতে চিনি নাপাওঁ বুলি কৈছে। এনেকৈ 3 মাহ পাৰ হ'ল। কিন্তু এই 3 মাহ সময়ছোৱাত তাই কি কৰিছে, তাই সদায় চিঠি লিখি পেলাই গিৰিয়েকক কয় এখন পোষ্ট কৰি দিয়া। গিৰিয়েক হ'ল আনপঢ়, পঢ়া শুনা নাই, একো কি লিখিছে গম নাপায়। আৰু সকলো মানুহ আচৰিত, বিশেষকৈ ঘৰৰ মানুহ আচৰিত, যিজনী মানুহে স্কুল গৈ পোৱা নাই সেইজনী মানুহে কেনেকৈ লিখিছে, ইংলিছত লিখে, হিন্দীও ভালকৈ নাজানে, কাৰণ তেওঁলোকৰ কথিত ভাষাটো অলপ বেলেগ, সম্পূৰ্ণ হিন্দী নহয়, যদিও উত্তৰ প্ৰদেশৰ হয়, কিন্তু সম্পূৰ্ণ হিন্দী ভাষা নহয়, শুদ্ধ হিন্দী ক'বই নাজানে তাই। আৰু তাই হিন্দীত চিঠি লিখা, ইংলিছত চিঠি লিখা, মানে আচৰিত সকলো। তেনেকৈ চিঠি লিখা 3 মাহ পাৰ হোৱাৰ পাছত এদিন হঠাতে কি হ'ল, এজন মানুহ আহি গাঁওখনত উপস্থিত হ'ল। আহি গাঁৱৰ মানুহক সুধিলে যে এনেকৈ আপোনালোকৰ গাঁৱত মেমৰি লোক এনেকৈ হেৰুৱা বা এনেকুৱা কিবা মাইকী মানুহজনী আছে নেকি? তেতিয়া কৈছে, আছে বুলি কৈ লৈ আহিল ঘৰলৈ। তাৰপিছত আহি মাত দিলে, গিৰিয়েক ওলাই আহিলে। গিৰিয়েক ক'লে এনেকৈ আপোনালোকৰ ঘৰত এনেকুৱা তিৰোতা মানুহজনী আছে নেকি? কৈছে, আছে, আপুনি কোন হয়? তাৰপিছতে মানুহজনে নামটো চিনাকি দিলে যে মোৰ নাম হৈছে ৰামচিয়া ত্ৰিপাঠী। এনেকৈ ৰামচিয়া ত্ৰিপাঠী বুলি যেতিয়া চিনাকি দিওঁতে মাক বাপেকে যেতিয়া সুধিলে, আকৌ যেতিয়া ৰামচিয়া ত্ৰিপাঠী বুলি
দুবাৰ উচ্চাৰণ কৰোঁতে মানে দ্বিতীয়বাৰ মানে কি হ'ল সেই সুমিত্ৰাই মানে শুনিলে সুমিত্ৰাৰ একে দৌৰি আহি পেলাই মানে আহি মানুহজনক খাবতি ধৰিছে মানুহজনো ঘপককৈ আহি কোনোবা এজনী খাবতি ধৰিছে মানুহজনে আচৰিত হৈছে মানুহজনে চেষ্টা কৰিছে কোন আহি খাবতি ধৰিলে খুব কষ্ট কৰি মানুহজনে পিছত আঁতৰ কৰি দিলে কৈছে কোন তুমি মোক কেনেকৈ খাবতি ধৰিছা তাহে কৈছে তুমি মোৰ দেউতা পাপা কিয় তুমি মোক চিনি পোৱা নাই নেকি কৈছে নাই মোৰ ছোৱালীটো তেনেকুৱা নহয় মোৰ ছোৱালী মৰা আজি বহু 3 মাহ পাৰ হৈ গ'ল 3 মাহ হৈ গ'ল তুমি কেনেকৈ মোৰ ছোৱালী হ'বা কিয় আপুনি মোৰ আখৰকেইটা তাৰপিছত কি হ'ল আখৰকেইটা চিনি পোৱা নাই নেকি পিছত বাপেকে মনত পেলাই দেখে আখৰকেইটা অলপ চলপ বাদ দি পেলাই জীয়েকৰ আখৰৰ নিচিনা হয় পিছত তুমি ঠিক আছে তুমি যদি মোক চিঠিবিলাক তুমিয়ে লিখিছিলা কৈছা চিঠিবিলাক মই লিখিছোঁ ঠিক আছে তুমি যদি মোৰ ছোৱালী হয় তেন্তে তুমি মোক এটা প্ৰমাণ দিব লাগে বলা ভিতৰলৈ যাওঁ মানে সেই মানুহজনে ৰামচিয়া ত্ৰিপাঠী নামৰ মানুহজনে কি কৰিছে সেই 1985 চনৰ 20 অক্টোবৰত মানুহজন আহিছে মানে সেই এই ঘটনাটো মই যদি কৈ আছোঁ সেইদিনাখনৰ ঘটনা বাপেক আহিছে তাই খাবতি ধৰিছে সেইদিনাখন আছিলে 20 অক্টোবৰ 1985 ক'লে ব'লা মোক তুমি অলপ প্ৰমাণ কৰি দিব লাগিব এই বুলি গ'ল ভিতৰলৈ বিফ কেছটো খুলি পেলাই এটা এলবাম ওলালে 15খনমান ফটো আছে এটা এলবাম আৰু সেই এলবামটো সেই তাইৰ জীয়েকৰ বিয়াৰ এলবাম মানুহজনৰ ৰামচিয়া ত্ৰিপাঠী নামৰ মানুহজনৰ তেওঁ পেছাত এজন প্ৰফেচৰ তো পেছাত এজন লেকচাৰাৰ সেই এলবামটো দি পেলাই তেওঁ ছোৱালীক মানে এতিয়ালৈকে তাই কোৱা মতে কি মই আপোনাৰ ছোৱালী শিৱা মই ক'বলৈ পাহৰিছোঁ তাইৰ নামটো শিৱা আছিলে মানে তাই কোৱা মতে তাই আগৰ জন্মত সেই ৰামচিয়া ত্ৰিপাঠীৰ জীয়েক আৰু তাইৰ নামটো শিৱা কৈছে তাৰপিছত সেই মানুহজনে ক'লে যে তুমি যদি শিৱা হয় সঁচাকৈ তুমি যদি মোৰ ছোৱালী শিৱা হয় তেন্তে তুমি এই এলবামটোত থকা মানুহকেইজনক চিনাকি নাম কৈ দিয়া বা চিনাকি কৰি দিয়া তাৰপিছত এলবামটো ল'লে এফালৰ পৰা কৈ গ'ল এইজনী মোৰ মা এইটো মোৰ দাদা এইটো মোৰ ভাইটি এইজনী মোৰ পেহী বা এইটো মোৰ ল'ৰা ৰিংকু এইটো মোৰ ল'ৰা পিংকু এইটো মোৰ শহুৰ এইটো মোৰ স্বামী এনেকৈ কৈ লাষ্টৰ এখন ফটোত আঙুলিটো দি পেলাই তাই ভয় খাই গৈছে মানে ভয় খাই গ'ল তাই মানে তাইৰ কথা মুখ বন্ধ হৈ গ'ল তাৰপিছত ৰামচিয়া ত্ৰিপাঠী মানুহজনে ক'লে যে কিয় কোৱা এজন কোন কিয় বন্ধ হৈ গ'লা তাই মানে সুমিত্ৰাৰ মুখত এটা ভয়ৰ চাপ যে স্পষ্টকৈ দেখা গৈছে বাৰে বাৰে কোৱা কোন বুলি সুধি থকাত মানে পিছত ক'লে যে এইজনী হ'ল মোৰ ননদ যিজনীয়ে মোক শিলগুটিৰে পিছফালে মাথাত মাৰি পেলাই মোক সেইদিনাখন হত্যা কৰিছিল এই কথাটো কোৱাৰ লগে লগে বাপেকে তাইক সাৱটি ধৰি যিজনী বৰ্তমান কি কয় সুমিত্ৰা কিন্তু তাই শিৱা আছিলে শিৱাক বাপেকে নিজৰ জীয়েক বুলি গম পাই সাৱটি ধৰে আৰু সাৱটি ধৰি পেলাই হুকুকাই কান্দে তাইও কান্দে বাপেকেও কান্দে তাৰপিছত কীৰ্তব্য গোটেই চাই থকা মানুহখিনি বিমুখ কাৰণ কথাটো গাত বিয়পি গ'ল আৰু এই ঘটনা দেখি গোটেই মানুহবিলাক গাঁৱলীয়া মানুহবিলাক ভাবিছে কি হৈছে কেনেকৈ হ'ব পাৰে এজনী ইয়াৰহে ঘৈণীয়েক জগজিৎ সিঙৰ ঘৈণীয়েক তাৰ এইটো ল'ৰা আৰু এতিয়া কেনেকৈ আগত বোলে আকৌ বেলেগ এটালৈ বিয়া হোৱা দুটা ল'ৰা ছোৱালী মায়েক কেনেকৈ হ'ব পাৰে এইটো কেনেকৈ সম্ভৱ এনেকৈ মানে হুলস্থুল লাগিল চৌফালে মানে কৌতূহলৰ যেতিয়া সৃষ্টি হ'ল তেতিয়া সেই ৰামচিয়া ত্ৰিপাঠী মানে শিৱাৰ বা সুমিত্ৰাৰ বাপেকে কৈছে মই আপোনালোকক সকলো বুজাই কৈছোঁ বুলি তেওঁ কাহিনীটো আৰম্ভ কৰিলে তেওঁ কৈছে এনেকৈ তেনেকৈ মোৰ এজনী ছোৱালী আছিলে ছোৱালীজনীক মই 1980 চনত এনেকৈ বিয়া দিছিলোঁ বিয়া কিছুদিন ঠিকে চলিছিল যদিও তাৰ পিছৰ সময়খিনি ইমান ভাল নহ'ল 5 বছৰতে 2টা ল'ৰা জন্ম হ'ল পিছলৈ কি হ'ল মানে কি কাৰণে তাইৰ বিয়া সংসাৰখন ঠিক নহ'ল বা সুখৰ নহ'ল কাৰণটো হ'ল তাই মানে সেই যিটো পৰিয়াললৈ বিয়া হৈছে গোটেই পৰিয়ালটোৰ ভিতৰতে তাই আটাইতকৈ শিক্ষিত তাই গ্ৰেজুৱেট মানে BA পাছ কিন্তু বাকী গোটেইবিলাক সিহঁতৰ পৰিয়ালৰ হায়েষ্ট শিক্ষিতবিলাকে হৈছে 12 পাছ গতিকে সেইটো এটা 1 নম্বৰ কাৰণ 2 নম্বৰ কাৰণটো হৈছে কি ইফালে তেওঁলোকে ভাবে কি বাপেক যিহেতু প্ৰফেচৰ লেকচাৰাৰ কলেজৰ গতিকে বহুত পইচা আছে আৰু যৌতুক বিচাৰি থাকে যৌতুক ঘনাই যৌতুক পইচা দাবী কৰি থাকে কিবা কৰি থাকে আৰু সেইটোৱে ননন্দজনী আহি ইয়াতে ভাঙি কৰি আহি আছেহি তেওঁ কাজিয়া লাগি থাকে কাজিয়া হৈ থাকে মানে এটা অস্বস্তিকৰ এখন অসুখীয়া সংসাৰ এখন আৰু তেনেকৈ 1985ত তাইক ননদে শিলগুটিটো মাৰি পেলালে আৰু কি হৈছে সেই 15 জুলাই তাইক মাৰা হৈছিলে
সেইদিনাখন সন্ধিয়া সময়ত তাইক মাৰা হৈছিলে আৰু ৰাতি তাইক লাছটো নি পেলাই ৰেলৱে ষ্টেচনত এনেকৈ চিৰিত পেলাই আত্মহত্যা বুলি জনাইছে, যিহেতু আত্মহত্যা কৰিলে বুলি। তেতিয়া আছিলে মানুহজন বহুত দূৰত, যিহেতু প্ৰফেচৰ মানুহ, কিবা কাৰণত বহুত ভাৰতৰ বাহিৰত আছিল, গৈ আহোঁতে দেৰি হ'ল। কিন্তু কি কৰিলে, ইহঁতে মানে জ্বলাই দিলে। আৰু পুলিচ ইনভেষ্টিগেশ্যনত যদিও তাই এইটো আত্মহত্যা বুলি গম পোৱা গৈছে, মানে কি ৰেলে কটা বুলি গম পোৱা নাযায়, কাৰণ ৰেলে কাটিলেতো গম এটা চিন থাকিল হয়, খালি আঘাতটো ইয়াত আছে। যদিও তেওঁলোকক এৰেষ্ট কৰা হৈছিল, কিন্তু তেওঁলোকক উপযুক্ত সাক্ষী বা উপযুক্ত প্ৰমাণৰ অভাৱত তেওঁলোকক এৰি দিবলগীয়া হ'ল। তেওঁলোকক জামানতত এৰি দিলে। তেনেকৈ দোষীক শাস্তি দিব নোৱাৰিলে। আৰু বাপেকে সেনেকৈ দুখ মানে জীয়ৰী বিগৰ সন্তাপতে জীয়াই আছিল। কিন্তু হঠাতে আজি 3 মাহৰ পৰাই যেতিয়া চিঠিকেইখন তেখেতে পাবলৈ ল'লে, তেখেতে মানে প্ৰথমতে বিশ্বাস কৰা নাছিল। তাৰপিছত যেতিয়া ঘনাই ইমান ডিটেইলছ কথাবিলাকত চিঠিবিলাকত লিখি দি থকা হ'ল, তেতিয়া মানুহজনে বিশ্বাস কৰিবলৈ বাধ্য হ'ল আৰু সেই ছোৱালীজনীক বিচাৰি আহিবলৈ বাধ্য হ'ল। আৰু আহি পেলাই এই কথাখিনি যেতিয়া তেওঁলোকক গিৰিয়ককে আদি কৰি গোটেই সমস্ত ৰাইজখন যিখিনি তাতে আছিলে উপস্থিত, সকলোকে ক'লে, তেতিয়া সকলো দুখ হ'ল। আৰু তেতিয়া সুমিত্ৰা মানে শিৱাই, আৰু এতিয়া বৰ্তমান তাই শিৱাই, আৰু শৰীৰটো সুমিত্ৰাৰ, কিন্তু তাই আত্মাটো বা তাই বৰ্তমান মানুহজনী ভিতৰৰ পৰা তাই শিৱা। তাই ক'লে, দেউতা পাপা মই তোমাৰ লগতে যাম, মই ইয়াত নাথাকোঁ। বাপেকে লৈ খেলে। তাৰপিছত কিছুদিনৰ পাছত কি হ'ল, তাইৰো বেয়া লাগিলে, যিহেতু সেইজন মানুহ, তাইতো বহুত অজস্ৰ ভাল পাইছিল মানুহটোৱে তাইক। কাৰণ তাইক যেতিয়া গিৰিয়েক বুলি তাইক নামানি পেলাইও তাক কয় যে চিঠিখন পোষ্ট কৰি থোৱা, চিঠি যি কয় তাকে শুনি থাকে। খুব ভাল পাইছিলে সুমিত্ৰাক সেই জগদীশ বোলা মানুহজনে, গিৰিয়েকে। তাৰপিছত এইফালে ল'ৰাটো 5 মহীয়া, এতিয়াতো 5 মহীয়াতকৈ বেছি হ'ল, 8 মহীয়া বা 9 মহীয়া হ'ল। বেয়া লাগিলে। তাৰপিছত বাপেকৰ লগত আলোচনা কৰি পেলাই, যিহেতু মোৰ এইটো হাজবেণ্ডলৈ মই যাব নোৱাৰোঁ, কাৰণ সি এটা মোৰ হত্যাকাৰীক ছাপোৰ্ট কৰোঁতে মোক সি হত্যা কৰাই হৈছে, তাৰ ওচৰলৈতো যাব নোৱাৰোঁ। তাৰপিছত বাপেকৰ সৈতে এনেকৈ আলোচনা কৰি কি কৰিলে, বাপেকে আহি থৈ গ'লহি। মানে যিহেতু সঁচাও কথা, এইটো দুটা জনম, শৰীৰটো এটাই, এটা শৰীৰ শিৱাৰ শৰীৰটো জ্বলাই দিয়া হ'ল, আছে সুমিত্ৰাৰ শৰীৰটো, কিন্তু সুমিত্ৰাৰ শৰীৰটোত কেৱল সুমিত্ৰাৰ আত্মাটোৰ শিৱাৰ আত্মাটোৰতো অকল অধিকাৰ নাই। এইটো বিচাৰ্য বিষয়, যিহেতু শিক্ষিত মানুহ তেওঁলোকে বুজি পালে। আৰু কি কৰিলে, তাই এই জগদীশ যিজন হাজবেণ্ড আছিল, সুমিত্ৰাৰ শৰীৰটোৰ যিজন হাজবেণ্ড, আত্মাটো নহ'লেওতো শৰীৰটোৰ হাজবেণ্ড, সেই শৰীৰটোৰ হাজবেণ্ডজনৰ ঘৰলৈ তাই গুচি আহিল। লগতে তাইৰ ল'ৰা দুটা, টিংকু পিংকু নে এনেকুৱা দুটা নাম আছিলে, তেওঁলোকক লৈ আহিলে। আৰু 3টা ল'ৰাসহ জগদীশৰ লগত পিছৰ জীৱনচোৱা তেওঁলোকে কটালে। আৰু এই কথাখিনি যেতিয়া আচৰিত ঘটনাটো যেতিয়া নিউজ পেপাৰত ছপা হোৱাৰ পাছত গোটেই দেশজুৰি, পৃথিৱীজুৰি যেতিয়া চাঞ্চল্যৰ সৃষ্টি হ'ল, তেতিয়া সেই আমেৰিকাৰ পৰা এই ডিপাৰ্টমেণ্টত, মানে এইটো পুনৰ্জন্মৰ এই বিষয়টোৰ ওপৰত ৰিচাৰ্চ কৰা বা বিশেষজ্ঞসকল আহি পেলাই, বৈজ্ঞানিকসকল আহি পেলাই ইয়াৰ ওপৰত নানান ধৰণৰ তথ্যগত বিশ্লেষণ কৰি ৰিচাৰ্চ কৰিলে, ডেটবিলাক উলিয়ালে, ডকুমেণ্টছবিলাক উলিয়ালে, চব পৰ্যালোচনা, সমালোচনা, আলোচনা মৰ্মে এইখিনি যেতিয়া চালে, দেখিলে যে হয়, একদম সম্পূৰ্ণ সঁচা পুনৰ্জন্মৰ ঘটনা। আৰু ভাৰত চৰকাৰৰ যিটো বিভাগে এইটোৰ ওপৰত কাম কৰিছিল, দুইটা বিভাগে লগ লাগি এইটো এটা সম্পূৰ্ণ সঁচা পুনৰ্জন্মৰ ঘটনা বুলি ষ্টাম্পিং কৰি দিলে, চিলমোহৰ লগাই থৈ গুচি গ'ল। কেনে লাগিলে কাহিনীটো শুনি আমাক জনাব। যদি কাহিনীটো শুনি ভাল লাগিলে, আৰু এটা সম্পূৰ্ণ সঁচা কাহিনী, যদি ভাল লাগিলে আমাক কমেণ্ট কৰি জনাব। আৰু কমেণ্ট কৰি জনোৱাৰ লগতে শ্বেয়াৰ এটাও কৰি দিব। আৰু যদি এতিয়ালৈকে মোৰ যিটো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এনেকুৱা ধৰণৰ পুনৰ্জন্মৰ কাহিনী আপোনালোকে আৰু শুনিব মন বিচাৰে, কমেণ্ট কৰি জনাব। আজিলৈ মই মুকুন্দ নাৰায়ণ নাথে আজি ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।